ফ্ৰেণ্ডছ, আজি এটা মই নতুন জেগালৈ যাবলৈ ওলাইছোঁ। জেগাটো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, প্ৰায় 15-16 কিলোমিটাৰমান হ'ব। আৰু জেগাটো কোৱা হ'ল নগাঁও কঠীয়াতলি মহামায়া থান। তেনেহ'লে আহক, দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জেগাটুকুৰা চাওঁ কেনেকুৱা, বা থানখন চাওঁ কেনেকুৱা। তেনে আহক চাওঁ। এই ফ্ৰেণ্ডছ, আমি আহি আছোঁ এতিয়া মহামায়া থানলৈ। প্ৰায় 15 মিনিটমান হ'ল আমি আহি আছোঁ। ফ্ৰেণ্ডছ, এয়া আমি কঠীয়াতলি চাৰিআলি পাইছোঁহি আৰু প্ৰায় 10 মিনিটমানৰ ভিতৰতে আমি মহামায়া থান পামগৈ। তেনেহ'লে আহক মহামায়া থানলৈকে ডাইৰেক্ট যাওঁ। আৰু প্ৰায় আধা ঘণ্টামান হৈ গ'ল আমি ঘৰৰ পৰা ওলাই অহা, পামগৈ গ'লোঁ। হে ফ্ৰেণ্ডছ, ফাইনেলি আমি আহি পালোঁহি মহামায়া থান। আৰু আপোনালোকে চাই লওক, পিছফালে আছে মোৰ মহামায়া থান। আৰু বহুত পুৰণা হয় এইখন থান, প্ৰায় 100-150 বছৰ মানৰ পুৰণা হ'ব থানখন। আৰু ইয়াৰ যিখন জেগাত আছে সেইখন হ'ল কঠীয়াতলি নগাঁৱৰ। আৰু তাৰপৰা নগাঁৱৰ পৰা কঠীয়াতলি পাৰ হোৱাৰ পিছত অলপ আহি পেলাই ৰাস্তাত সোমাই আহিলে আপুনি এই মহামায়া থানখন পাব। আৰু ভালেই থানখন, আপোনালোকে আহিব পাৰে কেতিয়াবা। ফ্ৰেণ্ডছ, এয়া চাওক মহামায়া থানৰ যিটো ভিতৰৰ ভাগ আছে সেইটো। ইয়াত সকলোৱে প্ৰসাদৰ ব্যৱস্থা কৰি আছে। মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। চাওক ভিতৰত কেনেকৈ প্ৰসাদৰ ব্যৱস্থা কৰি আছে, আৰু তাৰ ভিতৰলৈ পূজাৰীয়ে পূজা কৰি আছে। ভিতৰৰ ভাগ মই দেখুৱাম, ভিতৰৰ ভাগো আপোনালোকক। এয়া চাওক মহামায়া থানৰ যি ভিতৰৰ ভাগটো, এইটো য'ত সকলোৱে পূজা কৰে, ভোগ দিয়ে বা শৰাই আগবঢ়ায়, সেয়া ঠাই। ফ্ৰেণ্ডছ, আজি মই মহামায়া থানখন দেখাবলৈ চেষ্টা কৰিছোঁ, আৰু যিমানখিনি পাৰিছোঁ মই দেখুৱাইছোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, আৰু কিনাৰত থকা বেল আইকনটো দবাই দিব। তেনেহ'লে ভিডিঅ'টো আজি এইকণতে সামৰিছোঁ। ধন্যবাদ।